নমস্কাৰ বন্ধুসকল, শেহতীয়াকৈ গুৱাহাটী ইউনিভাৰ্চিটিয়ে অসম এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ওপৰত এটা এডভাৰটাইজমেণ্ট পাব্লিছ কৰিছে আৰু তাতে বিভিন্ন ধৰণৰ পোষ্ট আছে আৰু আপোনালোকৰ যিসকল যোগ্য ব্যক্তি তেওঁলোকে এই পোষ্টসমূহ এপ্লাই কৰিব পাৰে। ইয়াতে এডভাৰটাইজমেণ্টটো আপোনাৰ পাব্লিছ হৈছিলে ফেব্ৰুৱাৰী মাহৰ 26 তাৰিখে আৰু এই পৰীক্ষাখিনি পাতিব গুৱাহাটী ইউনিভাৰ্চিটিয়ে আৰু অনলাইন এপ্লাই ইতিমধ্যে আৰম্ভ হৈ আছিলে, কিন্তু বিশেষ কাৰণত বন্ধ কৰি ৰখা হৈছিলে আৰু লাষ্ট ডেটো এক্সটেণ্ড কৰিছে। এতিয়া প্ৰথমে 27 ফেব্ৰুৱাৰীৰ পৰা অনলাইন আৰম্ভ হৈছিলে আৰু লাষ্ট ডেট আছিলে 13 মাৰ্চ, কিন্তু শেহতীয়াকৈ এখন নটিচ জাৰি কৰিছে যে অহাকালি অৰ্থাৎ 22 মাৰ্চৰ পৰা অনলাইনসমূহ পুনৰ আৰম্ভ হ'ব আৰু ইয়াৰ লাষ্ট ডেট আছে এপ্ৰিল মাহৰ 5 তাৰিখে। গতিকে ইয়াৰ পোষ্টসমূহ চাবলৈ হ'লে ইয়াতে আছে এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট। ইয়াত সৰ্বমুঠ পোষ্ট আছে 1581টা আৰু ইয়াৰ যোগ্যতাখিনি হ'ল HS পাছ অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব আৰু ইয়াতে ছায়েন্স ষ্ট্ৰীমৰ কেণ্ডিডেটসকলে প্ৰিফাৰেঞ্চ পাব আৰু লগতে ৰুৰেল বেকগ্ৰাউণ্ড চাৰ্টিফিকেট, মই লিংকটো দি দিম এই চাৰ্টিফিকেটখনৰ। এই চাৰ্টিফিকেটখন উলিয়াই ল'ব পাৰিলেও আপোনালোকে প্ৰিফাৰেঞ্চ পাব আৰু ইয়াত প্ৰিভেণ্টৰ কেটাগৰীসমূহ পোষ্ট ৱাইজ ভাগ কৰি দিয়া হৈছে আৰু কেটাগৰী ৱাইজ জেনেৰেল, OBC, ST, SC তেনেকৈ পোষ্টসমূহ ভাগ কৰি দিয়া হৈছে। মই ডেছক্ৰিপশ্যনত আপোনালোকক লিংকটো দি দিম এডভাৰটাইজমেণ্টৰ, তাতে আপোনালোকে ভালকৈ চাই ল'ব। আৰু ইয়াত জুনিয়ৰ এছিষ্টেণ্ট আছে হেডকোৱাৰ্টাৰ লেভেলৰ, ইয়াত 47টা পোষ্ট আছে আৰু ইয়াত কোৱালিফিকেশ্যন লাগে গ্ৰেজুৱেট আৰু লগতে 6 মান্থ কম্পিউটাৰ ডিপ্ল'মা লাগিব। 3 নম্বৰ পোষ্টটো হ'ল জুনিয়ৰ এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট লেভেল, ইয়াত 153টা আছে পোষ্ট, ইয়াত গ্ৰেজুৱেট হ'ব লাগিব আৰু 6 মান্থ কম্পিউটাৰ থাকিব লাগিব। আৰু 4 নম্বৰত আছে ষ্টেন'গ্ৰাফাৰ, ইয়াত সৰ্বমুঠ পোষ্ট আছে 8টা, ইয়াত গ্ৰেজুৱেট হ'ব লাগিব আৰু কম্পিউটাৰ ডিপ্ল'মা থকাৰ উপৰিও মানে ষ্টেন'গ্ৰাফী ডিপ্ল'মা থকাৰ উপৰিও পাৰ মিনিটত ইংলিছত 80টা ৱৰ্ড আৰু বেলেগ নাই, ইয়াত লিখা আছে ইংলিছত 80টা ৱৰ্ড লিখিব পাৰিব লাগিব পাৰ মিনিটত আৰু 6 মান্থৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। আৰু 5 নম্বৰত আছে ষ্টেনোটাইপিষ্ট, ইয়াত আছামিছৰ কাৰণে আছে 1টা পোষ্ট আৰু ইংলিছৰ কাৰণে 4টা পোষ্ট, ইয়াতো হায়াৰ ছেকেণ্ডেৰী পাছ লাগে আৰু ষ্টেন'গ্ৰাফী ডিপ্ল'মা উইথ মিনিমাম স্পীড 80 ৱৰ্ড পাৰ মিনিট এণ্ড মিনিমাম 6 মান্থ কম্পিউটাৰ ডিপ্ল'মা। 6 নম্বৰত আছে ইলেক্ট্ৰিচিয়ান, ইয়াত 4টা পোষ্ট আছে আৰু মেট্ৰিক পাছ হ'লেই হ'ব আৰু 2 বছৰ ITI ডিপ্ল'মা লাগিব ইলেক্ট্ৰিকেল বিভাগত। 7 নম্বৰ পোষ্টটো হ'ল PI FS কম্পিউটাৰ, এইটো কম্পিউটাৰে হয়, ইয়াত 24টা আছে পোষ্ট আৰু মেট্ৰিক পাছ লাগে, ইয়াত মেট্ৰিক পাছ নহয় হায়াৰ ছেকেণ্ডেৰী পাছ লাগিব আৰু লগতে ষ্টেটিষ্টিক্স, ইকনমিক্স আৰু মেথমেটিক্স ইয়াৰ যিকোনো এটা ছাবজেক্ট থাকিব লাগিব। 8 নম্বৰ পোষ্টটো হ'ল মেকানিকৰ পোষ্ট হ'ল 6টা, ইয়াত মেট্ৰিক পাছ লাগে আৰু 2 বছৰ ITI ডিপ্ল'মা লাগিব মেকানিকৰ। আৰু 9 নম্বৰত হৈছে ফ'ৰ্থ গ্ৰেড পোষ্ট 9টা আছে, ইয়াত 8 পাছ হ'লেই হ'ব আপোনালোক। গতিকে ইয়াতে কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া হৈছে, ইয়াত আপোনালোকে ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব আৰু অসমৰ ৰেচিডেণ্ট হ'ব লাগিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জত তেওঁলোকে নাম ভৰ্তি কৰি থোৱা হ'ব লাগিব
আৰু 2020 চনৰ 1 জানুৱাৰীত তেওঁলোকে 40 বছৰ মেক্সিমাম আৰু মিনিমাম 18 বছৰ হ'ব লাগিব। আৰু 5 বছৰ ST SC কাৰণে ৰিলেকশ্যন আছে, 3 বছৰ OBC কাৰণে আছে। আৰু ইয়াত এপ্লাই কৰিবৰ কাৰণে সম্পূৰ্ণ আপোনালোকে অনলাইন প্ৰচেছ কৰিব লাগিব। ইয়াত এখন পাছপোৰ্ট চাইজ ফটোগ্ৰাফ আপলোড দিব লাগিব, ছিগনেচাৰ দিব লাগিব, আৰু ডকুমেণ্টৰ ভিতৰত বাৰ্থ চাৰ্টিফিকেট নহ'লে মেট্ৰিকৰ এডমিট, মাৰ্কশ্বিট চাৰ্টিফিকেট আপোনালোকে আপলোড দিব লাগিব আপোনালোকৰ যোগ্যতা অনুসৰি। আৰু কম্পিউটাৰ ডিপ্ল'মা থাকিলে, ITI চাৰ্টিফিকেট থাকিলে সেইখিনি আপলোড দিব লাগিব, কাষ্ট চাৰ্টিফিকেট দিব লাগিব, আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন আপলোড দিব লাগিব। আৰু যিসকলে ৰুৰেল বেকগ্ৰাউণ্ড চাৰ্টিফিকেট উলিয়াইছে তেওঁলোকে সেইখনো আপলোড দিব লাগিব। ৰুৰেল বেকগ্ৰাউণ্ড চাৰ্টিফিকেটখন মেণ্ডেটৰী নহয়, কিন্তু যদি আপোনালোকে উলিয়াই সেইখন আপলোড দিব পাৰে তেন্তে আপোনালোকে প্ৰিফাৰেঞ্চ পাব তাত। এইখন চাৰ্টিফিকেটখন মই দেখাই দিছোঁ, এইখন হ'ল ৰুৰেল বেকগ্ৰাউণ্ড চাৰ্টিফিকেট। এইখনৰ লিংকটো মই দি দিম ডেছক্ৰিপশ্যনত, তাৰ পৰা ডাউনলোড কৰি আপোনালোকে উলিয়াই ল'ব পাৰিব। আৰু ইয়াত আপোনালোকৰ পোষ্ট ৱাইজ ৰিটেন টেষ্টৰ ডিটেইলছখিনিও আছে, কোন ছাবজেক্টৰ পৰা কিমান মাৰ্ক আহিব, টোটেল কিমান মাৰ্ক হ'ব সেইখিনি আপোনালোকে চাই ল'ব এডভাৰটাইজমেণ্টত। আৰু চিলেকশ্যন প্ৰচিডিউৰটো আছে তাতে, আপোনালোকে ভালকৈ চাই ল'ব সেইখিনি। ঠিক আছে, আপোনালোকে এইটো এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি ল'ব, মই লিংকত দি দিম। আৰু যিসকলে অনলাইন এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে এপ্লাই কৰিব পাৰে। অসম কৃষি বিভাগত বহুত ভাল চাকৰি হয়, গতিকে আপোনালোকে এইটো এপ্লাই কৰি থ'ব। আৰু কেনেকৈ অনলাইন এপ্লাই কৰে মই আপোনালোকক নেক্সট এটা ভিডিঅ' দিম, ভিডিঅ'টো ভালকৈ চাই লৈ আপোনালোকে ঘৰতে অনলাইন এপ্লাই কৰিব পাৰিব। ধন্যবাদ।